এই তাৰ পাৰিবাৰিক অশান্তি আছিল স্বামী স্ত্ৰী ছোৱালীটো বিয়া হৈছিল দতমা ঘৰুৱাটো অশান্তি থাকেই এই ঘৰুৱা আৰু অশান্তিৰ ভিতৰতে ছোৱালীজনী ইয়াতে আহি পাইছে আৰু শুনা পোৱা মতে ল'ৰাটো বোলে বেলেগ ফালে কিবা আৰু বিয়া কৰাইছিল নেকি তাক লৈ গৈছিল এই অশান্তিৰ কাৰণে আপোনালোকে ছোৱালীটো ইয়াতে আছিল তো ছোৱালীটোক নিজৰ ৱাইফক নিবৰ কাৰণে তাতে যত্ন কৰিছিল সিহঁতো যোৱা নাই না দিম বুলি ভাবছে এইটো কাৰণটো এইটোৱে এই আক্ৰোশ কিয় নাদিব মন মেছেজক কিমান দিন ধৰি আছিল ছোৱালীটো ইয়াত? ছোৱালীটো প্ৰায় 6-7 মাস হ'ল ল'ৰা ছোৱালী আছে নেকি? হ্যাঁ দুটো ছোৱালী আছে একটা ক্লাস 9 পড়ে একটা বলে 5-6 পড়ে ল'ৰা ছোৱালীবিলাক ক'ত থাকে? দুটা ছোৱালী এর লগতেই থাকে লগতেই থাকে হ্যাঁ মিসেসৰ লগত এনে স্বামীৰ ঘৰ স্বামীৰ ঘৰ দতমাই বিয়া হৈছিল ঘটনাটো কেতিয়া হৈছিল? ঘটনাটো আজি ধৰক কি 5:30 মানত এনেকুৱা ঘটনা হৈছিল মানে কিহৰ লগত মাৰিছিল? এটা ডেগাৰৰ নিচিনা আছে লৈ গৈছে তো পুলিচে দুজনকো মাৰিছিল? দুইজনকে একজনতো পুলিচে লোকাল এই ওচৰে পাছৰে মানুহে পুলিচক খবৰ দিব তো আহি দেখে পুলিচে একজন স্পট ডেড আৰু একজন লৈ যোৱাৰ সময়তে তাতে হস্পিটেল স্পট ডেটটো কোন? মাকজনীৰ মাৰ ক'ত আঘাত লাগছে? এইটো নাজানো মই কি নাম আছিল তেওঁলোকৰ? একজনের নাম আছিল কল্পনা মল্লিক আর দেবযানী মল্লিক বিয়া হৈছিল চাহাৰ লগত এতিয়া পুলিচে ঘৰৰ মানুহবিলাকক লৈ গৈছে থানাত ষ্টেটমেণ্ট লৈ আছে তেওঁলোকে যিহেতু ঘটনাটো পৰিয়াল কেন্দ্ৰিক বুলি আমি গম পাইছোঁ কিন্তু গোটেই কথাটো পৰিয়ালে যেতিয়া ষ্টেটমেণ্ট দিব থানাত তেতিয়া স্পষ্ট হ'ব কিন্তু এতিয়া আমি ইয়াত আহি অলপ গম পাইছোঁ যে তেওঁলোকৰ পৰিয়ালৰে এজন জোৱায়ে ৰাতিপুৱা আহি পেলাই এই হত্যাকাণ্ডটো কৰিছে বুলি আমাক ঘৰৰ ওচৰ চুবুৰীয়াবিলাকে জনাইছে মই অৱশ্যে পুলিচ বিষয়াসকলক লগ পোৱা নাই কিন্তু আমাক এই পৰিয়ালৰ লগত লাগি থকা যিবিলাক ঘৰ আছে এই ঘৰৰ আমাৰ সদস্যসকলে আমাক জনাইছে যে তেওঁলোকৰ পৰিয়ালৰ কিছু মানুহেই কৈছে যে তেওঁলোকৰ এজন জোৱাই তেওঁ এই হত্যাকাণ্ডটো কৰিছে বুলি কৈছে গতিকে এইটো এটা পৰিয়াল কেন্দ্ৰিক এটা ঘটনা কিয় কাৰণে হ'ল বা ইয়াৰ লগত কোনোবা আৰু জড়িত আছে নেকি কি কাৰণত হ'ল এই গোটেই কথাটো ষ্টেটমেণ্টত ওলাই পৰিব আৰু অতি সোনকালে দোষী কৰায়ত্ব কৰিব লাগে ময়ো প্ৰশাসনক দাবী জনাইছোঁ য'তেই নাপালক এই কৰায়ত্ব হ'বই আৰু প্ৰকৃত যি কাৰণ সেই কাৰণটো নিশ্চয় পুলিচে অতি সোনকালে ওলাব পাৰিব বুলি মই ভাবোঁ আৰু ইয়াৰ কাৰণে সকলোৱে সহযোগ কৰিব লাগিব দতমাৰ মানুহ বুলি কৈছে আমি দতমাৰ মানুহবিলাকৰ লগতো কথা পাতিম য'তেই নাথাকক যাতে দতমা পুলিচ বা দতমাৰ ৰাইজেও তেওঁক মানে পুলিচৰ হাতত যাতে তেওঁক গোটাই দিব পাৰে তেনেকুৱা যাতে ব্যৱস্থা লয় সেই ব্যৱস্থাটো আমি ৰাইজৰ ফালৰ তদন্ত আমাৰ চলি আছে তদন্ততহে ওলাব কি হৈছে কি নাই ঠিক আছে হ'ব জোৱাইকে মাৰিছে নিজৰ তেনেকৈ এতিয়ালৈকে আমাৰ তদন্ত চলি আছে স্যার দুজন কি কি নাম এতিয়া যে মৃত্যু হ'ল নামকেইটা চাব লাগিব কি কি উদ্ধাৰ হ'লে স্যাৰ এতিয়া আমি তাত যিখিনি আমাৰ তদন্তত যিখিনি প্ৰয়োজন আছে যিখিনি প্ৰয়োজন ভাবিছে সেইখিনি আমি এতিয়ালৈকে চেজ কৰিছোঁ প্ৰপাৰলি কিহৰ লগত মাৰিছে নাই এতিয়া পোষ্টমৰ্টমতহে আমি গোটেই কথাখিনি গম পাম কিবা স্যাৰ ইয়াতে মৃত্যু হৈছিল না হস্পিটেলত মৃত্যু নাই এইটো হস্পিটেলত বৰ্ডেড বুলি কৈছে স্যাৰ এইটো ফেমিলি মেটাৰ হ'ব পাৰে নেকি স্যাৰ হ'ব পাৰে ডাউট কৰিছোঁ পিছত তদন্ততে গম গোটেই কথাখিনি স্যাৰ দৌৰা হৈছে নেকি স্যাৰ তদন্ত চলি আছে এতিয়ালৈকে ঠিক আছে হ'ব